হাই হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল সবৰ প্ৰথমে মোৰ চেনেল স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'বলৈ গৈ আছে বলক ভিডিঅ'টো চাই থাকক লেটছ গো ভিডিঅ'টো অকণমান ৰোমেণ্টিক হ'বলৈ গৈ আছে গাইজ আজি বতৰটো অকণমান বাৰিষা বতৰ ভাল লাগিব ভিডিঅ' বনাই পিনি কামত গৈছিলোঁ গাইজ কাম চাম হোৱা নাই একেবাৰে আজি কিবাৰ শুকুৰবাৰ ভাবিছোঁ কালি পইচাটো ল'বলৈ আছিলে মালিকে কৈছে বোলে কিবা সকাম চকাম আছে ইয়াৰ ঘৰত সেইকাৰণে গাইজ আজি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ ইয়াৰ পৰা গাইজ বলক কৈ আছোঁ এতিয়া আমি পথাৰত আমাৰ অলপ আগত দেখাই আছোঁ এইটোতো দেখিলেই আপুনি আমাৰ জিপিং জাপাং কৰি পিনি এতিয়া আমি গৈ আছোঁ ৰাস্তাখন দেখিছে কিমান বেয়া গাইজ চৰকাৰে মানে পইচাকেইটা মানে খাই পিনি চৰকাৰৰ ভুল মানুহৰ ভুল চব গাইজ এতিয়া আমি গৈ আছোঁ ওপৰটো চাই লওক ওপৰত উঠি পিনি আপোনালোকৰ দৃশ্যটো দেখা যায় কিমান ধুনীয়া লাগিছে আজি পৰিৱেশটো গাইজ দেখিছে এইফালে যাম গৈ পিনি আকৌ দেখাই আছোঁ গাইজ ফাইনেলি দেখিছে আমাৰ নদীত অকণমান পানী বাঢ়িলে আৰু বহুত দিন পিছত অহা হ'ল এইফালে অকল লগৰটো মানে ঘৰটো চাবলৈ সি ফোন মাৰি পিনি কৈছে অকণমান আহ এইফালে ফুৰি পিনি যাবি গাইজ অকণমান পানী বাঢ়িছে চাই লওক দেখিছে ইমান ধুনীয়া লাগিছে এইফালে চিধা নমাই দিছোঁ গাইজ মাথা চুৰুলা এইখনে আমাৰ বগীবিল দলং এইখন আমি পাৰ হৈ পিনি পাই যাম আমাৰ লগৰটো ঘৰত অকণমান দূৰত আছে কোনটো মই নাজানো ইয়াতে পাম লওক আগত চাই থাকক কি হ'বলৈ গৈ আছে চ' গাইজ আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ মানে ভিডিঅ' চিডিঅ' ভাবিছে মানে ইমান দিন দিয়া নাই কাৰণ মানে গাইজ কামত ইমানো মানে ব্যস্ত হৈ গ'লোঁ মানে গাইজ ভিডিঅ' চিডিঅ' বনাব টাইম পোৱা নাই খাবলৈ টাইম পোৱা নাই জিম মাৰিব টাইম পোৱা নাই গাইজ জিমো মাৰিব লাগে কামতো যাব লাগে ৰাতি 8টামান বজাত গাইজ তথাপি অকণমান লেট হ'ব পাৰে কিন্তু শ্বৰ্ট ভিডিঅ' আহি থাকিব বা এনেকৈ অকণমান দুদিন পিছ পৰিব পাৰে কিন্তু ভিডিঅ' ৰেগুলাৰ আহিব গাইজ অকল গাইজ আপোনালোকৰ ছাপোৰ্ট লাগে আপোনালোকে ছাপোৰ্ট থাকিলে গাইজ আমি ভিডিঅ' বনাই পিনি ভাল লাগি তাৰপিছত বলক আগত চাই থাকক লগৰটো ঘৰ পাই গ'লোঁ ফাইনেলি এতিয়া আমি এইফালে সোমাম চ' গাইজ এইফালে আমি সোমাই আছোঁ আমাৰ চাইকেলখন সোমাই দিছে এইফালে কৈছোঁ কিমান ধুনীয়া পৰিৱেশ গাইজ এইফালে চব লোকেল খীৰা বুলি কয় আমাৰ ভাষাত এইবাৰ কুন্দুলি দেখিছে কিমান ডাঙৰ চাং মজা লাগিব দেই গাইজ এইটো হৈছে আমাৰ নেমু টেঙা গছ এইখন বহুত ডাঙৰ পথাৰ কিন্তু এইফালে চব্জি আছে চব চব্জি এইফালে দেখিছে কিমান ধুনীয়া পৰিৱেশৰ মাজত আহিলোঁ চব্জি দেখাবলৈ আপোনালোকক আমাৰ লগৰজনৰ ঘৰত আহিলোঁ এতিয়া ঘৰত আছে না সুধিব লাগিব ন মাতি পিনি কিমান ধুনীয়া লাগিছে গাইজ এইফালে কিমান চব্জি পায় গাইজ দেখিছে এইফালে পুলি বান্ধি দিছে চব্জি অলপ আগত দেখাম পিছত দেখাম নহ'লে মানুহটো আছে নেকি ঘৰত চাই লওঁ ন এখনে আমাৰ ঘৰ লগৰটো মাতিব লাগিব ঘৰত আছে নেকি মাতি পিনি চাওঁ এইটো আহি গ'লোঁ ইয়াৰ মাজত আহি পিনি চাঙত দেখিছোঁ কোমোৰা ভাই লোকেল কোমোৰা একদম ধুনীয়া গাইজ দেখিছে ঘৰততো কোনো নাই দৰ্জা লগোৱা আছে এতিয়া মাতিব লাগিব পিছফালে গাইজ মাতি পিনি চাই লওঁ ন চ' গাইজ ঘৰত আহি পিনি পাই গ'লোঁ মানুহজনী আছে ঘৰত মানে লগৰজনী মানে এতিয়া কামত গ'ল আৰু আমাৰ কাম চাম হোৱা নাই গাইজ ভাবিছোঁ অকণমান লগৰটো ঘৰত ফুৰি পিনি আহোঁ ভাবিছোঁ পাম বুলি এইটো চব গাইজ ৰঙা হাত কিমান ধুনীয়া লাগিছে বা উঠা নাই মানে ডাঙৰ হোৱা নাই সৰু সৰু আছে এতিয়া এইফালে দেখিছে জিঙা অমিতা এইবিলাক পুলি বান্ধি দিছে এইফালে কি লাই পুলি নেকি কিমান আছে চাই লওঁ বাপৰে কিমান ডাঙৰ বহল চিঙাটো চাংটো চাই লওক কেনেকৈ লাগি আছে গাইজ দেখিছে চেল্ফি কেমেৰাৰে দেখাইছোঁ বছ চ' গাইজ ফাইনেলি আমি এতিয়া আমাৰ ঝিঙা চাঙৰ তলত আহিলোঁ লোকেল ঝিঙা একেবাৰে তাজা ঝিঙা আছে এতিয়া গাইজ অকণমান দিনটো হৈ গ'লতো ঝিঙা এতিয়া বেলেগ চব্জি লগাব লাগে মানে গাইজ আৰু ঝিঙা দেখিছোঁ সৰু সৰু কিমান আছে দেখোন চাই লওক এইটো চব কিমান ধুনীয়া ঝিঙা বা এই চব কেৰকেটুৱা খালে এইটো চব এইটোৱে আমাৰ ব্লগটো হ'বলৈ গৈ আছে আপোনালোক ভিডিঅ'টো মিক্স কৰি চাই থাকিব দেই গাইজ কি হ'বলৈ গৈ আছে চালে গম পাব গাইজ আৰু এইবিলাকে আৰু গাইজ ইমান ধুনীয়া পথাৰ সিহঁতৰ আছে চাই লওক দেই এইখিনি যে গাইজ ঢেৰ চব্জি লগোৱা হয় এইফালে বৰ্তমান এইফালে লগোৱা নাই লাইনটো এইফালে সব চব্জি আৰু আগত আছে ঢেৰ
দেখিছে গাইজ ভিডিঅ'টো এইটো হ'বলৈ গৈ আছে আপোনালোকৰ লোকেল চব্জি লোকেল জেগাত থাকোঁ সেইকাৰণে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ বহুত দিন হ'ল গাইজ এইফালে অহা নাই মানে আৰু গাইজ অকল আপোনাৰ কাৰণে আহিলোঁ লগৰটো ভাবিছোঁ ঘৰটো দেখাই দিম আপোনালোকক আৰু ঘৰত বহা নাই মানে এইটো দেখাম আপোনালোকক চাই থাকিব আৰু চব্জি যিমান আছে এইটো চেষ্টা কৰিছোঁ দেখাবলৈ এইবিলাকে আৰু গাইজ যি হয় ন আপোনালোকে ব্লগটো চাই থাকিব লোকেল জেগা গাঁৱৰ মানুহ সেইকাৰণে ভিডিঅ' চিডিঅ' চব্জি লোকেল চব্জি পাব লোকেল চব বস্তু পাব আৰু গাছ গছনি সেউজীয়াৰ মাজত আছোঁ আমি গাইজ দেখিছে কিমান ধুনীয়া বা পৰিৱেশটো আজি ৱেডাৰটো বহুত ভাল লাগিছে চাই পিনি অকণমান বতৰ আছে আৰু অকণমান ৰ'দ দি আছে তথাপি ভাল লাগিছে গাইজ আৰু আমিও আহি গ'লোঁ অকণমান ভিডিঅ' চিডিঅ' ভাবিছোঁ বনাই দিওঁ আপোনালোকক দেখাম বুলি এইটো যোৱাবুল বুলি কয় আমাৰ লোকেল একদম লোকেল যোৱাবুল ৱাহ কিমান ধুনীয়া লাগিছে অকল যোৱাবুলৰ ওচৰতে আছোঁ গাইজ আমি চাই লওক এইফালে আৰু দুটা আছে দেখিছে দুটা আছে আৰু আছে ঢেৰ এইফালে আছে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভিডিঅ'টো মিক্স নকৰিবি চাই থাকিব গাইজ আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' ছাপোৰ্টৰ কাৰণে গাইজ ভিডিঅ'টো বনাই আছোঁ আৰু মোৰ ভিডিঅ' যেতিয়া আহিব একে চাপত এদিনত দুটাকৈ ভিডিঅ' আহিব গাইজ আৰু ভিডিঅ'টো কিমান ভাল লাগে আপোনালোকক কমেণ্টত ক'ব দেই যদি ভাল লাগে তে আৰু ভালকৈ চেষ্টা কৰিম বনাবলৈ যদি বেয়া লাগে চেষ্টা কৰিম ভাল বনাবলৈ আৰু নতুন নতুন ভিডিঅ' বনাই আছোঁ গাইজ অকণমান প্ৰব্লেম হ'ব পাৰে ছাপোৰ্ট কৰিব গাইজ অকল আপোনাৰ ছাপোৰ্টৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ আৰু টাইম পোৱা নাই গাইজ কামৰ কাৰণে মানে কামতে যাব লাগে ৰাতি গাইজ শুনক ৰাতিপুৱা 8টা 8:30মান বজাত কামত ওলাই পিনি যাব লাগে আৰু আহিব লাগে 6টামান বজাত আহি পিনি জিম মাৰিব লাগে বহুত কাম ওলাই যায় আজিৰ দিনটো অকণমান কাম নাই বুলি চিধা আপোনাৰ কাৰণে ভিডিঅ'টো বনাবলৈ আহিলোঁ এইফালে ভাবিছোঁ দেখাম বুলি চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিছোঁ দেখাবলৈ এইফালে দেখিছে যোৱাবুলৰ চাঙৰ তলত আছোঁ গাইজ কিমান ধুনীয়া পৰিৱেশ গাইজ বহি পিনি দেখাই দিছোঁ গাইজ এইফালে চব একদম ধুনীয়া গাইজ এইটো যোৱাবুল চাইছে মন গৈছে খাবলৈ গাইজ দেখা বেলেগৰ বস্তু হয় লগৰটো হয় আৰু কিমান বতাহ আছে এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আগত দেখাই আছোঁ গাইজ এইফালে ডাঙৰি আছে গছত দৌৰিছে দেখিছে ঢেৰ আছে চাংটো দেখিছে এইফালে বহুত আছে আৰু এইবাৰ মানে ইমান চব্জি চব্জি লগোৱা নাই মানে সিহঁতি লগালে চব বস্তু লগাই থাকে সেইকাৰণে নলগালে কচু আছে এইফালে চব এইটোৱে আৰু এই ডাঙৰি চাং দেখিছে কিমান ডাঙৰ ডাঙৰটো ধৰিছে গাছত এইটোৱে আৰু গাইজ আৰু আমাৰ ভিডিঅ' চব লোকেল বস্তু পাব ক'লোঁ ন নিউ ব্লগত অকল লোকেল বস্তু পাব গাইজ গৰমো লাগিছে ৱেডাৰটো অকণমান ভাল লাগিছে চাই ইমান ৰ'দ নহয় ইমান গৰমেই নহয় মানে অকণমান ৰ'দ দি আছে ভাল লাগিছে তথাপি ভিডিঅ' বনাই পিনি অকল আপোনাৰ কাৰণে ভিডিঅ' বনাইছোঁ গাইজ আৰু ডাঙৰি চাঙৰ তলত দেখিছোঁ আৰু ঢেৰ বস্তু পটল চটল চব বস্তুৱে পায় মানে আমি আহি পেলাই আহিব টাইম পোৱা নাই মানে কামৰ কাৰণে গাইজ তথাপি চেষ্টা কৰিছোঁ যিমান পাৰোঁ আৰু ভিডিঅ' যদি ভাল লাগে চাই থাকিব ভিডিঅ'টো আৰু বেয়া হ'লে কমেণ্টত ক'ব অকণমান চেষ্টা কৰিম ভাল বনাবলৈ এইটো চব গাইজ ডাঙুটি এইটো লতবিন বুলি কয় লতবিন কিমান লগোৱা আছে গাইজ দেখিছে বাহ মজা মোৰতো বহুত ভাল লাগিছে গাইজ এইফালে মানে মাটি কোৰ পানী ৰাখিছে মানে গাইজ দেখিছে কিবা লগাব এইটো আৰু কুন্দুলি দেখিছে প্ৰথম কুন্দুলি চাংটো দেখালোঁ কিমান ডাঙৰ এইফালে দেখিছে এইখন চাং এইটোৱে আৰু গাইজ আৰু অকণমান আপোনালোকক দেখাই দিছোঁ চেষ্টাটো বলক আগত চাই থাকক ভিডিঅ'টো মিক্স নকৰিব আজি লোকেল বস্তু লোকেল গাঁৱত চব্জি আপোনালোকে নেদেখিলে হ'ব নেকি ভিডিঅ'টো মিক্স নকৰি পিনি আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে বলক আগত দেখাই আছোঁ কি পৰিৱেশ আজি ৱেডাৰটো ভাল লাগিছে চাই পিনি দেখিছে ৱেডাৰটো ইমান ধুনীয়া লাগিছে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে আৰু ভাল লাগিছে গাইজ বলক ঘৰখনত আহিছোঁ যদি ঘৰখন দেখাই দিওঁ আপোনালোকক ভিতৰত সোমাই পিনি অকণমান বহিম আৰু বহি পিনি অকণমান পানী চানী কাম দিয়ে আৰু চাহ খালে খাম আৰু চিধা ঘৰলৈ লোৱা আদা দি ঘৰত গৈ পিনি বহুত কাম আছে গাইজ আৰু গাইজ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো গোবৰ সাৰ বুলি কয় দেখিছে গোবৰ ৰাখিছে আৰু আমাৰ কোনো সাৰ চাৰ ব্যৱহাৰ নকৰে মানে আমাৰ চব লোকেল বস্তু চব লোকেল সাৰৰ বস্তু নহয় ইয়াত মানে আপোনালোকে চব্জি লাগে মোক কমেণ্টত ডিছক্ৰিপশ্যন লিংকটো দি দিম আপোনালোকে ইয়াৰ পৰা মোক ফোন মাৰি পিনি সুধিব লাগে চেষ্টা কৰিম যাবলৈ কাম চাম নাথাকিলে আপোনালোকে ক'ব মই ডিটেইলটো ইয়াত দি দিম আপোনালোকে কোনো নহয় গোবৰ সাৰ এইটো চব অকল গোবৰ সাৰ চাৰ দৰৱ চৰৱ নিদিয়ে বা কিমান ধুনীয়া লাগিছে পৰিৱেশটো গাইজ দেখিছে
এইটো আৰু গোবৰ দেখিছে কিমান ধুনীয়া গোবৰ আৰু যেনে তেনে পেলোৱা নহয় এইটো চক চাঙৰ ভিতৰত আছে কিমান ধুনীয়া লাগিছে কিমান ধুনীয়াকৈ ৰাখিছে দেখিছে এইটো গোবৰ এই গোবৰৰ ইয়াত আমাৰ গৰু চৰু ৰাখে গোৱালি এইটো এইটোৱে আৰু যি হ'ব ন ইমান ধুনীয়া মাজত লাগিছে ভাল লাগিছে গাইছ আমাৰ দেশৰ তিৰংগাটো কেনেকৈ ওলমি আছে চাই লওক ভাল লাগিছে এটা মনত মানে ফিলিংটো আহিছে গাইছ ধৰক ভিতৰত যে গৈ পিনি অকণমান বহিম বহি পিনি এইবিলাকে আপোনাক দেখাম চাই থাকিব দেই বলক গাইজ এইফালে আমি সোমাই গ'লোঁ আমাৰ ঘৰত বহিম এতিয়া আমাৰ নিজৰ ঘৰ বুলি ক'ব পাৰিম ইয়াত বহিম কি চাহ বনাব বুলি ইমান গৰমত চাহ খাই বুলি আৰু বেছি গৰম লাগি যাব এইটোৱে গাইজ যদি আপোনাক ভিডিঅ'টো চাই ভাল লাগে তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব নাপাহৰিব আৰু অকল ছাপোৰ্টৰ কাৰণে গাইজ আৰু যেতিয়া মই ভিডিঅ' চিডিঅ' এৰিম আপোনালোকে চাই থাকিব যদি গাইজ অকল ছাপোৰ্টৰ কাৰণে যদি ভিডিঅ' চিডিঅ' তোমাৰ ভাল লাগে ভাল নালাগিলে মোক ক'ব মই নতুন ভিডিঅ' বনাই আছোঁ কমেণ্টত জনাব আৰু ভিডিঅ' যদি ভাল নালাগে মই বাৰ বাৰ কৈছোঁ গাইজ মোক জনাব চেষ্টা কৰিম আৰু ভাল কৰিম বোলো এইটো চব এইটো মাটিকাডালৰ পুলি লগ আছে কিমান ডাঙৰ গছ আছে এইফালে মানে বস্তুখিনি কি আছে মানে মাটিকাডাল ওলাব এইবিলাক কোনো সাৰ চাৰ নাই এইটো এনেই ৰুই পিনি ৰাখিলে মানে মাটিকাডাল ওলাব এইটো ওপৰত যে চোবাটো আছে যে এইবিলাক মাটিকাডালৰ ওপৰত থাকে গছৰ পৰা চিধা ওলাব ওলাই পিনি মাটিকাডালৰ ওপৰত থাকিব এইটো পকিব এইটো খাই পিনি ৰুব আকৌ মাটিকাডালৰ গছ হ'ব আকৌ মাটিকাডাল ওলাব এনেকৈ এইটো ৰুই পিনি ৰাখিলে হৈ যাব এইটো এনেকৈ বস্তু আৰু এইফালে দেখিছে লোকেল তাজা ডাঙৰি গছ কিমান দীঘল কিমান ধুনীয়া ৱেডাৰটো লাগিছে বাইছ এইখানে গৰু ৰাখিবলৈ এই পুলি বান্ধি দিছে এইফালে গাইছ এইফালে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু দেখিছে এই লতবিন বুলি কয় আমাৰ লতবিন এইটোৱে গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো মিক্স নকৰি পিনি আমাৰ ভিডিঅ'টো এইটো হ'বলৈ গৈ আছে গাইছ কিমান ধুনীয়া পৰিৱেশত মাজত আহিছোঁ আৰু অকণমান আহিছোঁ যদি নদীৰ ৱেডাৰটো দেখাই দিওঁ ডাঙৰ নদী আমাৰ ন অলপ চাই থাকক ভিডিঅ'টো কেনেকৈ লাগে এইফালে গৰুৱে আমাৰ এইফালে ট্ৰেক্টৰ চেক্টৰ নাই যে গাইছ গৰুৰে হাল বায় হাল চাল মাৰে গৰুৱে আমাৰ ট্ৰেক্টৰ চেক্টৰ নাই যে আমাৰ খেতিয়ক মানুহ আমাৰো খেতিও আছে দেখিছে ভিডিঅ'টো এতিয়া চব কামত বিজি হৈ আছে মানে সেইকাৰণে নাই লগৰটো মানে ভিডিঅ' চব দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰে ক'বলৈ মানে মোৰ ককাই হয় আহিছোঁ আৰু বিশ্বাস নকৰিলে এইটো চব আমাৰ লোকেল গৰু গাইজ ই ভয় খাইছে গাইজ দেখিছে ইমান ধুনীয়া লাগিছে এইটো আমাৰ চুই পিনি দেখিলোঁ পলাই আছে গাইজ ভয় কৰি আছে গাইজ ইমান ধুনীয়া লাগিছে উদিয়াটো চাই লওক এইফালে দেখিছে গাইজ আপোনালোকৰ কাৰণে আজি এটা বেলেগ বস্তু ল'বলৈ আহিলোঁ মধুৰিটো খাই লওঁ অকণমান আমাৰ ভাষাত বাঙালী ভাষাত মানে চপৰি বুলি কয় আৰু পিয়াৰা বুলি বহুত নাম আছে কিবা কিবি আৰু মধুৰিটো আমি ভাল লাগে ক'বলৈ এইটো গছৰ তাজা ফল দেখিছে কিমান ধুনীয়াকৈ ওলমি আছে এতিয়া আমি খাম গাইজ দেখিছে এইটো পাই পিনি ডাইৰেক্ট এনেকৈ চিঙিব এনেকৈ ল'ব একদম মজা গাইজ আমাৰ ৰঙা চাহটো আহি গ'ল এতিয়া আমি খাই পিনি আপোনালোকক দেখাম কেনেকৈ খাওঁ চাই লওক লগতে বিস্কুট আহি গ'ল দেখিছে লগত দুটা মিলি দিলে কিমান টেষ্ট লাগিব একদম ৰঙা চাহ গাইজ মই দুটা চাহ নাখাওঁ এতিয়া আমি খাই পিনি দেখাইছোঁ গাইজ ভিডিঅ'টো চাই থাকিব দেই গাইজ ফাইনেলি আমি এতিয়া ৰঙা চাহটো খাবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে দেখিছে ল'ম আহা কিমান মজা লাগিছে আহা ইমান ধুনীয়া বতাহ মাৰি আছে তাৰ মাজত ৰঙা চাহ এইটোৱে আৰু বিস্কুটখন খাই দেখাই দিছোঁ দিয়ক চ' গাইজ ফাইনেলি এইটোৱে আমাৰ কুন্দলিৰ চাং দেখিছে কিমান ডাঙৰ বহল দূৰৰ পৰা দেখা নাই আগতে ভালকৈ দেখা নাই যে সেইকাৰণে দেখাই দিছোঁ এইটো চব কিমান ধুনীয়া চাংটো দেখিছে এইফালে বহুত দীঘল ঠাংটো চব কুন্দলি ওচৰৰ পৰা দেখাই দিছোঁ কুন্দলি কেইটামান এই চব
কুন্দুলি ধৰি আছে গছত এইফালে চব এইফালে নতবিন লাগি আছে এইটো চব কুন্দুলি আৰু চব খেতিয়ক মানুহৰ এইটোৱে কাম এইবিলাক নকৰিলে কেনেকৈ চলিব ন গাইছ এইফালে দেখাই দিছোঁ অকণমান অমিতা এই চব তলৰ পৰা দেখাই দিছোঁ ভালকৈ দেই এই চব এইটোৱে আছিলে